2-3 দিন ট্ৰেইনত আহি আমি পালোহি পুৰী ষ্টেচন। আপোনালোকেতো ইতিমধ্যে গম পাইছেই যে আমি ক'লৈ আহি আছোঁ। জীৱনত প্ৰথমবাৰ অসমৰ বাহিৰৰ মাটিত ভৰি দিছোঁ আৰু এতিয়া মই সৰু মেজিক এখনৰ পিছফালে মনে মনে বহি নিজৰ লক্ষ্যস্থানলৈ আহি আছোঁ। আৰু এতিয়া প্ৰায় সময় হৈছে 4:20। গাড়ীৰ পৰা নামি আকৌ টেম্পু এখনত উঠি ডাইৰেক্ট আহিলোঁ সাগৰৰ পাৰলৈ। ইয়াত নিজৰ চেনেলৰ নামটো এবাৰ লিখি সাগৰৰ ফটোত উটুৱাই দিলোঁ। সাগৰৰ পাৰতে অলপ ফুৰি চকি আহি পালোহি জয় জগন্নাথ মন্দিৰ। জগন্নাথ মন্দিৰ ভিতৰত যাবৰ কাৰণে হৈছে এইটো গেট, এদিগি হৈ যাব লাগিব। আৰু ইয়াত যিমানবোৰ মানুহে ভিৰ কৰি আছে সেই গোটেই মানুহে সেই ওপৰত যে আছে ফ্লেগখন, আচলতে এই ফ্লেগখন সলোৱা চাবৰ কাৰণে ভিৰ লাগি আছে। কাৰণ জগন্নাথ মন্দিৰৰ ভিতৰত অলৰেডি পূজাৰ টাইম সম্পূৰ্ণ হৈ গ'ল। এতিয়া পূজা কৰা নহ'ব। ইয়াত এইবোৰ যিমানবোৰ মানুহ দেখিছে সকলো মানুহে সেই ওপৰত যিখন ফ্লেগ আছে ফ্লেগখন সলোৱা চাবৰ কাৰণে গৈ আছে। আচলতে মই যিখন ফ্লেগৰ কথা কৈ আছোঁ, এই ফ্লেগখন প্ৰতিদিনে চেঞ্জ কৰা হয়। আৰু যেতিয়া মানুহজনে চেঞ্জ কৰিবলৈ যায় তেতিয়া মানুহজনে আচৰিত ধৰণে আপোনাৰ ফালে পিছ নিদিয়াকৈ, মানে আপোনাৰ ফালে চাই ওলোটাকৈ উঠি যায়। আৰু এই বাহিৰত যে দেখিছে মানুহবোৰ, এই মানুহবোৰ আচলতে সেই ফ্লেগখন চেঞ্জ কৰা চাবলৈ আহি ভিৰ কৰিছে। তো গাইজ, ফ্লেগখন সলোৱাটো বৰ্তমান চালোঁ। তো তেনেহ'লে বলক এতিয়া মন্দিৰৰ চাৰিওকাষটো ঘূৰি মন্দিৰৰ চাৰিওকাষৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখাই লওঁ। তো গাইজ, এইটোৱে হৈছে এণ্ট্ৰি গেট, মানে ভিতৰলৈ যাব লগা হ'লে এইটোৱে হৈছে মুখ্য দুৱাৰ। মানে আৰু এখন দুৱাৰ আছে, কিন্তু আমাৰ কাৰণে এইখনে হৈছে মুখ্য দুৱাৰ। আমি এদিকেই ভিতৰলৈ যাম। আৰু এটা কথা, ইয়াৰ ভিতৰত আপুনি চেণ্ডেল পিন্ধি একেবাৰে যাব নোৱাৰিব, মোবাইল একেবাৰে নিব নোৱাৰিব, কেমেৰাটো একেবাৰে দূৰতে থৈ যাব লাগিব। যদি এইবিলাক বস্তু ভিতৰলৈ নিয়ে তেনেহ'লে আপোনাৰ 1000ৰ পৰা 1500 টকা ফাইন ভৰিব লাগিব। আপুনি যদি মন্দিৰটোৰ কাষৰেদি একপাক ঘূৰো বুলি ভাবে তেনেহ'লে আপুনি যদি ওপৰলৈ চায় তেনেহ'লে সেই লাল ফ্লেগখন আছে, ৰেড কালাৰ ফ্লেগখন, এই ফ্লেগখন আপুনি প্ৰতিদিনে বেলেগ বেলেগকৈ দেখিব। এতিয়া ৰেড কালাৰ দেখিছে, কালি য়েল্ল' কালাৰ দেখিব, তাৰপিছত আকৌ এনেকৈ চেঞ্জ হৈ যাব বেলেগ এটা কালাৰলৈ। তো গাইজ, এইটো হৈছে এক্সিট গেট, মানে যিটো গেটেৰে আমি সোমাওঁ সেইটো গেটেৰে ওলাব নোৱাৰোঁ, কাৰণ বহুত বেছি হয়। চাওক এক্সিট গেটৰ সন্মুখত কিমান মানুহৰ ভিৰ, তাৰ পৰা আপুনি আইডিয়া কৰিব পাৰিব যে এই মন্দিৰটোৰ ভিতৰত কিমান মানুহ বৰ্তমান আছে। আৰু এণ্ট্ৰি গেট বেলেগ আৰু এক্সিট গেটে বেলেগ, আৰু এইটো হৈছে এক্সিট গেট। তো গাইজ, ইয়াত এটা বস্তু চাওক, ইয়াৰ যিবোৰ খাদ্যবোৰ কঢ়িওৱাৰ বাচন বা খাদ্য বনোৱাৰ বাবে চব আচলতে মাটিৰ বস্তু ব্যৱহাৰ কৰা হয়। মাটিৰ বস্তু, খেৰ বা কলপাতৰ ব্যৱহাৰ কৰা হয়। ইয়াত কোনো ধৰণৰ কাঁহৰ বাচন বা ষ্টিলৰ বাচন তেনেধৰণৰ খাদ্য খাবৰ কাৰণে ব্যৱহাৰ কৰা নহয় বা খাদ্য বনাবৰ কাৰণে ব্যৱহাৰ কৰা নহয়। আৰু এই গাড়ীত যে এই খাদ্যবোৰ লৈ গৈ আছে, এইবোৰ আচলতে যিবোৰ মানুহ আমাৰ দৰে বেলেগৰ পৰা আহি বেলেগত ৰৈ পেলাই বেলেগত বাসস্থান লৈ আছে বা ভৱনবিলাকত আছে, সেই মানুহৰ কাৰণে এই খাদ্যবোৰ লৈ গৈ থকা হৈছে। আৰু এটা কথা আপুনি জানি আচৰিত হ'ব, এই মন্দিৰটোত প্ৰতিদিনে প্ৰায় 80 কুইণ্টেল চাউলৰ ভাত বনোৱা হয়। ঠিকেই শুনিছে, 80 কুইণ্টেল। আৰু সেই 80 কুইণ্টেল চাউল বনাবলৈ প্ৰায় 800 মানুহে একেলগে কাম কৰে। তো গাইজ, আপুনি আৰু ইয়াত এটা বস্তু বেছিকৈ দেখা পাব, আপুনি মন্দিৰৰ আশে পাশে বা সাগৰৰ পাৰৰ আশে পাশে বা য'তেই আপুনি নাযাওক আপুনি ইয়াত দেখিবলৈ পাব খাজা। মানে ইয়াত খাজা ফেমাছ, আৰু খাজা এটা দুটাকৈ নেবেচে, ইয়াত খাজা প্ৰায় কিলো চিষ্টেম বেচে, আৰু প্ৰতি কিলোৰ দাম হৈছে 120 টকা। বলকচোন কোনোবা এজনক সোধোঁ কিহৰ কাৰণে খাজা ইয়াত ইমান ফেমাছ। ओ भाई, यहाँ पर सिर्फ यही वाला मिठाई क्यों मिलता है? यही वाला चलता है ना, यही फेमस है। तो नाम तो बता दीजिए। आपका नाम क्या है? मेरा नाम अमित है। आमिर है। তো গাইজ, দিনটোৰ মন্দিৰৰ আশে পাশে ঘূৰি মন্দিৰ পৰিদৰ্শন কৰি ফাইনেলি আমাৰো হৈ গ'ল খোৱাৰ সময়। আচলতে যিবোৰ গাড়ীত মই ভোক লৈ অহা দেখাইছিলোঁ, এই ভোকৰ তাৰে এখন গাড়ীয়ে আমাৰ কাৰণেও ভোক লৈ আহিছিলে। তো আহি পাই গ'ল আমাৰ ভৱন, আমি যিটো ভৱনত আছোঁ সেই ভৱনতে আমাক দি গৈছে। তো এতিয়া বহিছোঁ খাবলৈ। আৰু ইয়াত এটা বস্তু চাওক, ইয়াত কোনো ধৰণৰ ডিছপাত বা বেলেগ ষ্টিল বা কাঁহৰ বাচন ব্যৱহাৰ কৰা হোৱা নাই। মাটিৰ বাচন আৰু কলপাতৰো আগলিকণহে ব্যৱহাৰ কৰে, মানে এখন কলপাতৰ যিখন আগকণে ব্যৱহাৰ কৰা হয়, চব আগলি কলপাত। আৰু আগলি কলপাতত আমাক দিছে খাবলৈ, মানে সম্পূৰ্ণ এটা ঘৰুৱা পৰিৱেশ, সম্পূৰ্ণ এটা থলুৱা পৰিৱেশ। আৰু ইয়াৰ যিবোৰ খাদ্য, ভাতকেইটা বাহিৰে সকলো খাদ্যবোৰেই ইয়াৰ মিঠা
কোনো ধৰণৰ চেনি বা মিঠৈ ব্যৱহাৰ নকৰাকৈ ইয়াৰ খাদ্যবোৰ অট'মেটিক মিঠা হৈ যায়। তো গাইজ ইয়াত কোনো দিন ৰাতিৰ চিন নাই। দিনত যেনেকুৱা মানুহৰ ভিৰ ৰাতিও সেই একেই ভিৰ, মানে দিনত যেনেকুৱা মানুহৰ সমাগম ৰাতিও সেই একেই সমাগম। কিন্তু আমি আহিলোঁ চালোঁ 4টা ধামৰ তৃতীয় ধাম জগন্নাথ মন্দিৰ চালোঁ, এটা মহত্ব থকা মন্দিৰ। আহিলোঁ চালোঁ, পৰিৱেশন কৰিলোঁ, সেৱা কৰিলোঁ। কিন্তু এতিয়া প্ৰায় ৰাতি 8টা বাজিলে আৰু মানে এতিয়া আমি যাব লাগিব ঘৰত। মানে ৰাতি 12টা বাজিব, আমাৰ ট্ৰেইন আছে। তো এতিয়া আমি যাব লাগিব। তো আকৌ এটা নতুন ভিডিঅ'ৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি লৈ আজিলৈ বাই বাই। যদি ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিবলৈ একেবাৰে নাপাহৰিব।